সাহসৰ পাছতেই দন্তস্বৰে আৰম্ভ হোৱা আন এটা শব্দ হৈছে সংগ্ৰাম। হাতত পিষ্টল লৈ ৰাজপথত কৰা সংগ্ৰামৰ কথা মই কোৱা নাই, মই কৈছোঁ জীৱন সংগ্ৰামৰ কথা। এই সংগ্ৰামক আগুৱাই নিবৰ বাবেই আন এটা শৰ প্ৰয়োজন হয়, সেই শটোৱেই হৈছে সান্নিধ্য। আমি কাৰ সান্নিধ্যত আছোঁ, আমাৰ সোঁৱে বাৱে কোন উপস্থিত আছে, আমি তাক জানিব লাগিব। আমি জানিব লাগিব যে আমাৰ চাৰিওফালে, মোৰ চাৰিওফালে কোন বহি আছে। বন্ধুৰূপী ফেঁটীসাপেই বহি আছে নে প্ৰকৃত বন্ধুৱেই বহি আছে। এই ক্ষেত্ৰত মই এটা উদাহৰণ দিলেই যথেষ্ট। স্মৃতা আগৰৱালা, যাক সকলোৱে চিনি পায়, যি আজি মৰি ভূত হৈ গ'ল, যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত খুব ভাল ৰিজাল্ট কৰিছিল, হায়াৰ ছেকেণ্ডেৰীত অসমৰ ভিতৰত টপাৰ হৈছিল। তাই চাৰ্টিফিকেট বা মাৰ্কশ্বিটত টপাৰ হ'ল ঠিকেই, কিন্তু জীৱনৰ আদ বাটতে নাইকিয়া হৈ গ'ল। কিন্তু কাৰ কাৰণে? একমাত্ৰ সান্নিধ্যৰ কাৰণে। যাক জীৱনৰ প্ৰকৃত বন্ধু বুলি ভাবিছিল, যাক লৈ ভৱিষ্যতে সংসাৰ কৰাৰ সপোনো দেখিছিল, সেই বন্ধুৰূপী ফেঁটীসাপটোৱেই তাইৰ জীৱনটো ধ্বংস কৰি পেলালে। এয়াই হৈছে সান্নিধ্য। চাৰ্টিফিকেট বা মাৰ্কশ্বিটত টপাৰ হ'লেই সকলো নহয়, বাকী গুণসমূহো লাগিব। ইয়াৰ পাছতেই দন্তস্বৰে আৰম্ভ হোৱা আন এটা শব্দ হৈছে সততা। যিজন ব্যক্তি সফল তেওঁ সৎ হয়। এই সৎ ব্যক্তিসকলেই আন এটা শৰ অধিকাৰী হয়, সেই শটোৱেই হৈছে সন্মান। এজন ছাত্ৰ এখন মহাবিদ্যালয়ৰ বা বিদ্যালয়ৰ সন্মানৰ পাত্ৰ হৈ পৰে যেতিয়া তেওঁ খুব ভাল ৰিজাল্ট কৰে। এই উদাহৰণবোৰেই প্ৰমাণ কৰে যে সফল হ'বলৈ হ'লে আমি এই শব্দকেইটাকেই মাজুলীৰ দৰে বুকুত পিন্ধিবলৈ শিকিব লাগিব।